ৱেলকাম টু আছামিজ চেনেল। মই আজি ভীমকলৰ গছৰ পৰা ৰস জুচ বনোৱা কেনেকৈ বনায় কেনেকৈ খাম তাকে দেখুৱাম। এইজোপা আমাৰ বাৰীৰ ভীমকলৰ একোৱে পেলনি নাযায়। ভীমকলৰটো কলটো খায়েই আমি পিঠাগুড়িৰ লগত গাখীৰ দি মিঠৈ দি সানি খাওঁ গাঁৱৰ মানুহ। আপোনালোকৰ টাউনৰ ফালে এইটো চেক বনায়, মানে গাখীৰ আৰু ভীমকল দি পেলাই চেপি মিক্সাৰত দি পেলাই চেক বনায়, একেবাৰে বানানা চেক বনায়। আমাৰ ইয়াত ভীমকল গছজোপা আপোনাৰ এই বাকলিখিনি দিও আপোনাৰ এই আমাৰ কলাখাৰ হয়। ভীমকলৰ গছজোপাৰ পৰাও কলাখাৰ বনাব পাৰি। আমি কলাখাৰ বনাওঁ। এতিয়া আমি ভীমকলৰ ৰস, যিটো গছৰ ৰসটো কেনেকৈ বনায় কেনেকৈ খাওঁ মই দেখুৱাম। এখন অলপ ভালকৈ চাব, গম পাব। আমি এই ভীমকলৰ গছজোপা কাটি ল'ম। এইখিনি দেখুৱাই আছোঁ কেনেকৈ কাটিম। এইখিনিতে কাটি ল'ব, এই জেগাখনত যে এইখিনি ধুনীয়াকৈ চাফা তাফা কৰি ল'ব হা। ভীমকল মানে বাৰীত বহুত লেতেৰা চেতেৰা থাকেতো, চাফা কৰি এইখিনিতে কাটি ল'ব। গছজোপা এটা ফুটা এটা কৰি ল'ব। আপোনালোকৰ সুবিধামতে কৰি ল'ব। মই কেনেকৈ কৰিছোঁ চাওক, এইখিনিতে কাটিম, দাখন দি পেলাই এনে ফুটা এটা কৰিম। আপোনালোকৰ সুবিধামতে ল'লেই হ'ল। ইয়াৰ ৰসটো বহুতে খায়। আমাৰ অসমৰ গায়ক জুবিন গাৰ্গেও খায় বুলি শুনিছোঁ। আপোনালোকে যদি গম পায় কমেণ্ট কৰি জনাবচোন। এই চাওক, এই কাটি লৈছোঁ। কাটি এইখিনিতে এটা ফুটা কৰিম, মানে ৰসটো ওপৰৰ পৰা পৰিব, টোপ টোপকৈ পৰি থাকিব। গছৰ স্বাস্থ্যৰ কাৰণে ভাল বুলি কয়, শৰীৰৰ কাৰণে ভাল বুলি কয়। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে। এতিয়া এই গছজোপা এইখিনিতে কাটি ল'লোঁ। কাটি লৈ ইয়াতে বাতি এটা দি দিছোঁ, দেখিছেনে? এই ওপৰৰ পৰা টোপ টোপকৈ ৰস পৰি থাকিব। এনেকৈ 6 ঘণ্টামান থৈ দিম। 6 ঘণ্টা থোৱাৰ পিছত বাতিটোত ভৰ্তি হৈ যাব। খালি মন কৰিব দেই, মানে গছজোপাত বহুত লেতেৰা কিবা কিবি পৰি থাকিব পাৰে, চাফা তাফা কৰি ল'ব, নহ'লে হিতে বিপৰীত হ'ব। এতিয়া এবাটি ৰস আনিলোঁ। ৰসখিনি চাকনি এখন দি চাকি লৈছোঁ। এনেকৈ চাকি ল'ম। চাকি ল'লোঁ। চাকি লৈ ডেইলি ৰাতিপুৱা এগিলাচ মই খাওঁ। আপোনালোকেও খাই চাবচোন। খাই যদি ভাল লাগে, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এয়া মই বাকী খালোঁ, এয়া খাইছোঁ। আপোনালোকেও এনেকৈ খাই জনাবচোন কেনেকুৱা লাগিছে।